সন্মানীয় হাতৰ ফেমি ৰাইজসকল, হাতৰ আড্ডা চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ কেইটামান নতুন নতুন হাতৰ আৰু প্ৰতিটো হাতৰৰ বিনিময়ত 5 ছেকেণ্ডকৈ সময় দিয়া হৈছে। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। 1 নম্বৰ প্ৰশ্নটো হ'ল, মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই। ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। সময় শেষ। উত্তৰটো হ'ল ৰেডিঅ'। 2 নম্বৰ প্ৰশ্ন, দেখাত খোজা বুঢ়াত পোন, তাক নাখাই থাকে কোন? ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হ'ল ঢেকীয়া। 3 নম্বৰ প্ৰশ্ন, এয়া আপোনাৰ মোবাইলৰ স্ক্ৰীণত। ৰজাৰ লাঠি, গণ গণ গাঠি। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হ'ল কুঁহিয়াৰ। 4 নম্বৰ প্ৰশ্ন, গছত লাগে আনোতাই আনে, ৰান্ধোতাই ৰান্ধে, খাওঁতাই খায়, কিন্তু পেলাই দিয়ে। ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল তেজপাত। এতিয়া 5 নম্বৰ কুৱেশ্যন, কি বস্তু নাৰীৰ 2টা আৰু পুৰুষৰ 3টা? ক'ব পাৰিবনে? সময় শেষ। উত্তৰটো হ'ল বৰ্ণ বা আখৰ। নাৰীৰ 2টা, পুৰুষৰ 3টা। 6 নম্বৰ কুৱেশ্যন, হাবিত কাহে ওলাই নাহে। ক'ব পাৰিবনে উত্তৰটো কি? প্ৰশ্নটো আকৌ কৈছোঁ, হাবিত কাহে ওলাই নাহে। সময় সমাপ্ত। উত্তৰটো হ'ল কুঠাৰ। এতিয়া 7 নম্বৰ কুৱেশ্যন, টোপ টোপ টোপলি পানী পালে মুকলি। সময় সমাপ্ত। উত্তৰটো হ'ল জাল। এতিয়া 8 নম্বৰ কুৱেশ্যন, অসম দেশৰ বিষম কথা, কি গছৰ পাত গোটা? ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হ'ল পিঁয়াজ। 9 নম্বৰ কুৱেশ্যন, পেট ডাঙৰ মুখ সৰু, গিলি খাই মানুহ সৰু। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হ'ল ঘৰ। 10 নম্বৰ কুৱেশ্যন, গছত সেউজীয়া হয়, বজাৰত নিলে ক'লা হয়, খালে ৰঙা হয়, কি? সময় আৰম্ভ। সময় শেষ। উত্তৰটো হ'ল চাহপাত। বন্ধু বান্ধৱীসকল, কেইটা প্ৰশ্নৰ উত্তৰ দিব পাৰিছে কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।